ছোৱালীয়ে সম্ভোগ কৰাৰ পাছত কিয় প্ৰস্ৰাৱ কৰিবলৈ যায়? ইয়াৰ উত্তৰ হ'ল সম্ভোগৰ পাছত পেচাব কৰিলে যিকোনো ৰোগ হোৱাৰ সম্ভাৱনা কম হয়। এইবাৰ প্ৰশ্ন হ'ল ছোৱালীয়ে বিয়াৰ প্ৰথম নিশা সম্ভোগ কৰাবলৈ কিয় বিচাৰে? ইয়াৰ উত্তৰ হ'ল ছোৱালীয়ে চাব বিচাৰে যে ল'ৰাটোৰ কিমান শক্তি আছে। এইবাৰ প্ৰশ্ন হ'ল মহিলাই কেতিয়া কুটি মাৰিবলৈ বিচাৰে? ইয়াৰ উত্তৰ হ'ল যেতিয়া মহিলাগৰাকী গৰ্ভৱতী হয় তেতিয়া কুটি মাৰিবলৈ বেছিকৈ মন যায়। এইবাৰ প্ৰশ্ন হ'ল সম্ভোগৰ সময়ত কোনবোৰ মহিলাই জ্বৰেৰে ঝটকা মৰা সহ্য কৰিব পাৰে? ইয়াৰ উত্তৰ হ'ল যি 2 পৰা 3টা ল'ৰা ছোৱালীৰ মাক হ'লগৈ। এইবাৰ প্ৰশ্ন হ'ল লিংগটো গীতাত কেনেকৈ ভৰাই থ'লে ছোৱালীয়ে কান্দিবলৈ বাধ্য হয়? ইয়াৰ উত্তৰ হ'ল লিংগটো গীতাত জোৰেৰে ঝটকা দি ভৰাই স্তন চুপিব লাগে। এইবাৰ প্ৰশ্ন হ'ল মহিলাই কোন সময়ছোৱাত বেছিকৈ সম্ভোগ কৰিব বিচাৰে? ইয়াৰ উত্তৰ হ'ল ৰাতিপুৱা 4 পৰা 6 বজাৰ সময়ছোৱাত। এইবাৰ প্ৰশ্ন হ'ল কোনবোৰ মহিলাই নিজ স্বামীৰ লগত সম্ভোগ কৰিব ইচ্ছা নকৰে? ইয়াৰ উত্তৰ হ'ল যাৰ সোনকালে পানী ওলাই যায়। এইবাৰ প্ৰশ্ন হ'ল কোনটো ষ্টাইলত কুটি মাৰিলে ছোৱালীয়ে ভাল পায়? ইয়াৰ উত্তৰ হ'ল ডগী ষ্টাইলত কৰিলে ভাল পায়। এইবাৰ প্ৰশ্ন হ'ল সম্ভোগ কৰিবলৈ ইচ্ছা কমি যায় কিয়? ইয়াৰ উত্তৰ হ'ল বেছিকৈ হাত মৰাৰ কাৰণে। এইবাৰ প্ৰশ্ন হ'ল সম্ভোগ কৰোঁতে ছোৱালীয়ে কান্দে কিয়? ইয়াৰ উত্তৰ হ'ল বিষ হোৱাৰ কাৰণে।